এয়া চাওকচোন চাওক কি যে হ'ব হে প্ৰভু চাওকচোন চাওক এতিয়াও সেই দিন আছেনে হেলমেট নিপিন্ধাকে মানুহ অহা যোৱা কৰি আছে ৰাস্তাই ৰাস্তাই কি যে হ'ব মানুহবিলাকে কিয় বুজি নাপায় মানুহৰ যে ব্ৰেইনটো যে কিমান দৰকাৰী শৰীৰৰ ভিতৰত ব্ৰেইনটো সকলোতকৈ দৰকাৰী আমাৰ বস্তু হয় মানুহ এজন যদি পৰি যায় পৰি কিনে যদি মানুহজনৰ যদি ব্ৰেইনটোত কিবা কাৰণত ইঞ্জুৰি হয় তেনেহ'লে কি হ'ব পাৰে মানুহজনে এই সাধাৰণ কথাখিনি মানুহে যদি বুজি নাপায় কেনেকৈ হ'ব তো কথা হ'ল চাওকচোন চাওক এতিয়াও চাওক মানুহজন আহি আছে হেলমেট চাওক হেলমেট নিপিন্ধাকে এতিয়াও মানুহজনে বাইক চলাই আছে কিমান ডেঞ্জাৰাছ হ'ব পাৰে যদি কিবা কাৰণত তেওঁ পৰি কিনে যদি তেওঁ ব্ৰেইনত কিবা কাৰণত দুখ পাই যায় কিমান ডেঞ্জাৰাছ হ'ব পাৰে তেওঁ সেইটো এতিয়ালৈ বুজি পোৱা নাই চ' চাওক ৰাইজ আজি মই আপোনালোকৰ মাজত হেলমেট যে নিপিন্ধিলে কি হ'ব পাৰে মানুহৰ এই বিষয়ে আপোনালোকক মই আজি আপোনালোকৰ মাজত মই লৈ আহিছোঁ কথা হ'ল হেলমেট পিন্ধাটো বিৰাটেই প্ৰয়োজন মানুহক আৰু হেলমেট যদি নিপিন্ধে কিবা কাৰণত যদি মানুহ এজন যদি ৰাস্তাত গৈ থকা অৱস্থাত পৰি যায় পৰি গ'লে কি হ'ব পাৰে কিবা কাৰণত যদি ব্ৰেইনত দুখ পায় ব্ৰেইনত দুখ পালে সেই মানুহজনৰ বহুত মানে জীৱনৰ যিটো আমাৰ যিটো মৰমৰ জীৱন যিটো আমি বিচাৰিলেও নাপাওঁ মানুহে বিচাৰিলেও মানুহ এজনক জন্ম দিব নোৱাৰে সেই মৰমৰ জীৱনটোকো মানুহে হেৰাবলগীয়া হ'ব পাৰে যদি তেওঁৰ নিজৰ ব্ৰেইনটো সুৰক্ষিত কৰি নাৰাখে তো সেইকাৰণে আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত মই আনিছোঁ তো মই এটাই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে নিজৰ ব্ৰেইনটো প্ৰটেকশ্যনৰ কাৰণে আপুনি যদি বাইকত উঠে চাহে আগত উঠক চাহে পিছত উঠক চাহে চলাওক আপোনালোকে সদায় ব্ৰেইনৰটো প্ৰটেকশ্যনৰ কাৰণে সদায় হেলমেট পৰিধান কৰিহে আপোনালোকে বাইক চলাব আৰু এটা কথা আপোনালোক মই এই নতুন বছৰত মই আৰু এটা কথা আপোনালোকক মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে সদায় মানে হেলমেট পিন্ধিটো চলাবই লাগিব বাইক আৰু কেতিয়াও কিন্তু মাদক দ্ৰব্য সেৱন কৰি কেতিয়াও আপোনালোকে কেতিয়াও গাড়ী নচলাব বাইকটো নচলাব কেতিয়াও গাড়ীও নচলাব আপোনালোকে কাৰণ যদি আপোনালোকে গাড়ী চলাই বা বাইক চলাই যদি মানে আপোনালোকে এলকহল সেৱন কৰি তেনেহ'লে আপোনালোকৰ যিটো নৰ্মেল ষ্টেটাছ সেই নৰ্মেল ষ্টেটাছটো আপোনালোকৰ নাথাকিব যিটো কাৰণে আপোনালোকে হয়তো কেতিয়াবা বিপদত পৰিব পাৰে বা এক্সিডেণ্ট হ'ব পাৰে আৰু যদি কিবা কাৰণে হেলমেট নিপিন্ধে এক্সিডেণ্ট হৈ যদি মূৰটো কিবা কাৰণত আপোনাৰ পকিত পৰি যায় তেনেহ'লে ব্ৰেইনৰ ইঞ্জুৰি হ'ব পাৰে আৰু ব্ৰেইনৰ ইঞ্জুৰি হ'লে কি হ'ব পাৰে সেইটো মই ক'বলগীয়া নাই আপোনালোক সকলো ৰাইজেই জানে সকলো অসমবাসী সকলো ভাৰতবাসীয়ে জানে সেইকাৰণে আজি মই এই নতুন বছৰত এই এটা মেছেজ আপোনালোকৰ মাজত মই দিলোঁ অলৱেজ ৱেৰ হেলমেট অলৱেজ ৱেৰ ছিট বেল্ট হুৱাইল ড্ৰাইভিং 4 হুইলাৰ্ছ তো কথা হ'ল এইখিনি সদায় আপোনালোকে পালন কৰি চলক জীৱনটো বহুত মূল্যৱান আপোনালোকে ভাবিব নোৱাৰে ইমান মূল্যৱান জীৱনটো এই মূল্যৱান জীৱনটোক আপোনালোকৰ সদায় সুখী হওক সদায় শান্তিত থাকক বি হেভ এ হেপী লাইফ হেপী ফেমিলি 2023 চবৰে শুভ হওক খবৰ সকলোৰে ভাল হওক তো হেপী নিউ ইয়েৰ হেপী 2023 নমস্কাৰ